নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আৰু আজিৰ ভিডিঅ'টো বিশেষকৈ যিসকলে কনচিভ কৰিব বিচাৰি আছে আৰু যিসকলে প্ৰেগনেণ্ট হৈ আছে, ভয়ত আছে যেনিবা চি ছেকশ্যন হ'ব নে নৰ্মেল হ'ব, তেওঁগৰাকীসকলৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। চ' শেষলৈকে চাব, স্কিপ নকৰিব। চ' বলক তেন্তে মোৰ চি ছেকশ্যন জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। আৰু মোৰ জাৰ্ণিটো একচুৱেলি লাষ্ট 2021 পৰা ষ্টাৰ্ট কৰোঁ মই যেতিয়া প্ৰেগনেণ্ট হৈছিলোঁ। আৰু ছেপ্টেম্বৰ 11 আছিলে যেতিয়া মই গম পাইছিলোঁ যে মই প্ৰেগনেণ্ট আছিলোঁ। কাৰণ মোৰ MC-টো মানে মোৰ মেন্স যেতিয়া হয় এমাহ দেৰিকৈ হয়, কেতিয়াবা দেৰি হয়, মানে ইৰেগুলাৰ আছিলে। মই গম পোৱা নাছিলোঁ যে মোৰ প্ৰেগনেণ্ট হৈ আছোঁ নে নাই, কাৰণ মই ভাবিছিলোঁ যে দেৰি হয়েই মেন্স হ'লে, সেইকাৰণে মই ইমান গুৰুত্ব দিয়া নাছিলোঁ। সেই সময়ত মই বহুত ব্যস্তও আছিলোঁ। মই নতুনকৈ কেক বেকিং ক্লাছ জইন কৰিছিলোঁ আৰু তাতে মই গৈ আছিলোঁ আৰু বহুত ষ্ট্ৰেছ চলি আছিলোঁ লাইফত। মানে মই এইবোৰ মানে একো ভাবাই নাছিলোঁ যে হ'ব, দেৰি হ'লেও হ'ব, যেতিয়া হয় হয় আৰু বুলি ভাবি আছিলোঁ। তাৰপিছত বহুত দেৰি হ'ল, 1 month হ'ল। মানে বহেতেও সুধি আছিলে মেন্স হ'ল নাই, কেলৈ ইমান দেৰি হৈছে, চেক কৰি চাবা আকৌ, মানে প্ৰেগা নিউজ যিটো হয় প্ৰেগা নিউজ চেক কৰি চাবা বুলি ক'লে। তাৰপিছত মই ভাবিলোঁ ঠিক আছে তেতিয়াহ'লে মই চেক কৰিম বুলি। তাৰপিছত মই তেতিয়া চিলাপথাৰত আছিলোঁ। মোৰ মানুহজন তাত চাকৰি কৰি মানে তেতিয়া আছিলে, এতিয়া নাই, এতিয়া ট্ৰান্সফাৰ কৰিলে। তেতিয়া মই তাত আছিলোঁগৈ। তাত মই গৈ পিনে চেক কৰিলোঁ। তাৰপিছত তেতিয়া চাইছোঁ যে 2টা লাইন ওলালে, পজিটিভ ওলালে। আৰু তেতিয়া মই ভাবিলোঁ এতিয়া কি হ'ব, মানে মইতো ইমান মেচিয়ৰো নাছিলোঁ। মানে মেচিয়ৰ মানে কি আৰু সোনকালে বিয়া হৈছোঁ। এতিয়া মোৰ 22 চলি আছে, মানে কমপ্লিট হোৱা নাই। তেতিয়া মানে ইমেচিয়ৰ আছোঁ আৰু মানে মই ভয় কৰি আছিলোঁ যে কি হ'ব, এতিয়া মই ইমান ৰেডিও নাই। আৰু চ' তাৰপিছত মই সেই চেক কৰিলোঁ। তাৰপিছত হাজবেণ্ডক ক'লোঁ যে মই প্ৰেগনেণ্ট আছোঁ। তাৰপিছত তেতিয়া মানুহজনে ক'লে কি কৰিবা, থ'ব লাগিব বুলি ক'লে। তাৰপিছত আৰু তেওঁ মানে পূৰা নৰ্মেল, মানে একো কিবা কৰা নাই। মইহে মানে ভয়ত আছোঁ আৰু মানে কি কৰিম, মানে থ'ম নে নথ'ম। একচুৱেলি এবছৰ গাতো ভাবা নাই মই, কিন্তু মানে কনফিউজ আছিলোঁ, বহুত ভয়ত আছিলোঁ যে মই কি কৰিম, কাৰণ মোৰ কাৰণে চব নিউ হৈ আছে, মানে নিউ হৈ আছিলে। সেইবাবে মই কনফিউজ আছিলোঁ। তাৰপিছত ঘৰত আহিলোঁগৈ আমি। শনিবাৰ দেওবাৰে আমি সদায় ঘৰতে আহোঁ। তাৰপিছত ঘৰত আহিলোঁগৈ। তাৰপিছত মানুহজন ক'লে যে মা দেউতাক কৈ দিয়া, শাহু মা আৰু শাহু পাপাক কৈ দিয়া বুলি ক'লে। তাৰপিছত মই ক'বলৈ বহুত লাজ লাগিছিলে মানে, কিন্তু মা পাপাক মই দেৰিকৈ ক'ম বুলি আছিলোঁ। আৰু মই বৌহঁতকে আগত ক'লোঁ। বৌহঁতে সুধিলে, মানে এদিন বহি আছিলোঁ আমি চবে লগতে। তাৰপিছত বৌহঁতে ক'লে তুমি চেক কৰিছিলা নাই বুলি ক'লে মোক। তাৰপিছত মই ক'লোঁ কৰিলোঁ, কি ওলালে। তাৰপিছত মই হাঁহিলোঁ আৰু স্মাইল কৰি। তাৰপিছত গম পালে আৰু তেওঁলোক যে হয়, মানে প্ৰেগনেণ্ট হৈছোঁ বুলি। আৰু তাৰপিছত হৈছোঁ আৰু। তাৰপিছত আমাৰ মানুহজনক কৈ দিলে, শাহু মা আৰু শাহু পাপাক, কাৰণ মই বহুত লাজ কৰি আছিলোঁ ক'বলৈ। মায়েও ক'লে ঠিক আছে, তেতিয়া ভালেই, ভাল খবৰ দিছা বুলি ক'লে। তাৰপিছত তেনেকৈ প্ৰেগনেণ্ট হোৱা গম পালোঁ আৰু তেনেকৈ আৰু আপোনালোকো যদি মেন্স দেৰি হয় দেন চেক কৰি ল'ব প্ৰেগা নিউজ, বিয়া যোন, ঠিক আছে। তাৰপিছত এনেকৈ গৈ আছিলোঁ আৰু দিনবোৰ। তাৰপিছত যেতিয়া মোৰ 1 month কমপ্লিট হ'ল, তেতিয়া মই ভাবিলোঁ মেডিকেল দেখুৱাব লাগিব এবাৰ কনফাৰ্মেশ্যন কাৰণে, আৰু কি হৈছে কি নাই। তো ডক্টৰক দেখাব লাগিব বুলি ভাবি ডক্টৰ দেখাবলৈ গ'লোঁ এদিন। মই ফাৰ্ষ্ট লখিমপুৰত দেখাইছিলোঁ, অৰুদত্তা নাৰ্ছিং ৰুমত ছাৰক দেখাইছিলোঁ। তাৰপিছত ছাৰে ক'লে হয় তুমি প্ৰেগনেণ্ট হৈ আছা, আৰু এতিয়া বহুত মানে আৰ্লি ষ্টেজত আছা, মানে বহুত সৰু আছে, এতিয়া একো দেখি নাপাবা বুলি ক'লে। তাৰপিছত ঠিকে আছে চব এনেকৈ ক'লে। তাৰপিছত টেবলেট যি লাগে চব লিখি দিছে, আৰু তেতিয়া দেখালোঁ। আৰু তাৰপিছত এনেকৈ দিনবোৰ গৈ আছে মান্থলি। দেন 3 মাহত মই আকৌ ডক্টৰ দেখাইছোঁ, কাৰণ মোৰ প্ৰেগনেঞ্চি জাৰ্ণিটো বহুত কষ্ট আছিলে। মানে মোৰ বহুত কমপ্লিকেশ্যন আহিছিলে, মানে বমিটিং, মানে খাব নোৱাৰা, আৰু এলাহ লাগে, মানে গা চা বহুত বিষ, এনেকৈ মানে বহুত কমপ্লিকেশ্যন আছিলে মোৰ প্ৰেগনেঞ্চিত। মানে বমিটিং হৈয়ে থাকে। তাৰপিছত মই ভাবিলোঁ যে এবাৰ আকৌ দেখাই আহোঁ। তেতিয়া আমি ধেমাজিত দেখাইছিলোঁ প্ৰণজ্যোতি দত্ত ছাৰক, কাৰণ লখিমপুৰ আমাৰ কাৰণে দূৰ হৈ যায়, যিহেতু মই ঢকুৱাখানাত থাকোঁ।
সেইবাবে ভাবিলোঁ যে ছাৰকে দেখাওঁ ধেমাজিত বহুত ভাল বুলিও জানো আমি ছাৰজন, আৰু বৌহেঁতেও তাতে দেখাইছিলে। চ' সেইবাবে ছাৰ তাত গ'লোঁ। তাৰপিছত আমি ডক্টৰ প্ৰথমতে ছাৰকে দেখালোঁ ধেমাজিত। তাৰপিছত ছাৰে কৈছে একো নৰ্মেল হয়, প্ৰেগনেণ্ট হ'লে এইবোৰ হয়, অকণমান সহ্য কৰিব লাগিব বুলি ক'লে। তাৰপিছত আল্ট্ৰাচাউণ্ড লিখি দিলে, আৰু আল্ট্ৰাচাউণ্ড ডেট সোধে লাষ্ট MC কেতিয়া আছিলে। মোৰ মনত নাছিলে তেতিয়া, এনেই আগষ্ট বুলি মনত আছিলে, ডেটটো মোৰ কেতিয়াও মনত নাথাকে, কেতিয়াও মনত নাথাকে। কিন্তু আপোনাৰ এই ভুলটো নকৰিব, সদায় ডেট মনত ৰাখিব, কেলেণ্ডাৰত গোল কৰি থৈ দিব, তেতিয়া ভাল হয়। তেতিয়া আল্ট্ৰাচাউণ্ডৰ আচলি ডেটটো ওলাই ৰিয়েল ডেটটো, নহ'লে বহুত কনফিউজন হৈ থাকে। তো মই আগষ্ট বুলি ক'লোঁ। তেতিয়া ছাৰে ক'লে আল্ট্ৰাচাউণ্ড কৰি দিলে। আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টত মোক ডিউ ডেটটো দিছে 11 মে'। যিহেতু মই অক্টোবৰত গৈছিলোঁ মই মেডিকেল, তেতিয়া ক'লে যে মে'ত হ'ব, 11 মে' বুলি ক'লে। তাৰপিছত আমি এনেকৈ দিনবোৰ গৈ আছে। তাৰপিছত 11 মে' বুলি ক'লে। তাৰপিছত আকৌ 3বাৰ আল্ট্ৰাচাউণ্ড থাকে তেতিয়া আকৌ নেক্সট আল্ট্ৰাচাউণ্ড চেকআপ কৰিবলৈ গ'লোঁ। তেতিয়া আকৌ মোৰ ডেট বেলেগ হৈ গ'ল, তেতিয়া 18 মে' বুলি ক'লে। তাৰপিছত আমি কনফিউজ হৈ আছোঁ, কাৰণ মোৰ ডেট মনত নাই। সেইকাৰণে ছাৰেও কনফিউজ, একজেক্ট ডেটটো ওলাব নোৱাৰে, সেইকাৰণে ডেট চেঞ্জ হৈ গৈ থাকে চ' তাৰপিছত আকৌ 3বাৰ আল্ট্ৰাচাউণ্ড ক'লে যে, তেতিয়া ডেটটো কি আছিলে, 10 মে'ত গৈছিলোঁ মই। যিহেতু 11 মে'ত ফাৰ্ষ্ট দিছিলে, কিন্তু একো বিষ চিষ অহা নাই মোৰ। তেতিয়া ছাৰে ক'লে হ'ব তুমি আহা বুলি ক'লে। তাৰপিছত মই 10 মে'ত মেডিকেলত গ'লোঁ। তেতিয়া ক'লে যে তোমাৰ বিষ অহালৈকে তুমি ৰ'বা, যদি নৰ্মেল ডেলিভাৰী বিচাৰিছা, এনেকৈ ক'লে। মোৰতো নৰ্মেল হ'ব বুলিয়ে কৈছিলে, কাৰণ মোৰ পজিশ্যনটো পূৰা তলত আছিলে বেবীটো, প্লেচেণ্টাৰ তলত, আৰু পূৰা নৰ্মেল পজিশ্যনত আছিলে বেবীটো। আৰু ছাৰে কৈছে তুমি নৰ্মেলে হ'বা, নৰ্মেলে যত্ন কৰিবা বুলি ক'লে। তাৰপিছত মই ঠিক আছে বুলি ক'লোঁ, আৰু মাইণ্ডত একো ভাবা নাই, নৰ্মেল কৰিম নে চিজাৰিং কৰিম, কাৰণ মই বহুত ভয় পদৰি, মই বহুত ভয় কৰোঁ বিষ চিষ একো সহ্য কৰিব নোৱাৰোঁ মই অকণো বিষ সহ্য কৰিব নোৱাৰোঁ মই। তাৰপিছত ছাৰে ক'লে তুমি 20 তাৰিখলৈকে ৰখিবা, নহ'লেও 25 তাৰিখে ৰখিবা বুলি ক'লে। তাৰপিছত মই কৈছোঁ ঠিক আছে বুলি কৈ পিনে তেতিয়া আহিলোঁগৈ আমি ঘৰত। তাৰপিছত 5 দিন আগৰ পৰা যেতিয়া মই ডক্টৰ দেখুৱাই আহিলোঁ 10 তাৰিখত, সেই তেতিয়াৰ পৰাই মোৰ বিষবোৰ অকণ কঁকাল বিষ হৈ আছে। কঁকাল বিষটো নৰ্মেল বোলে, কঁকাল বিষ হ'লে নহয়, জাষ্ট কঁকাল বিষ এনেই বিষাই আৰু বুলি কৈছে 9 মান্থছত। তেতিয়া মোৰ কঁকালটো বিষাই আছে, 5 দিন বা বিষাই আছে। তাৰপিছত এনেকৈ সহ্য কৰি আছিলোঁ আৰু বিষটো এনেকৈ সহ্য কৰি আছিলোঁ। তাৰপিছত 16 মে'ত, 15 মে'ত মই ভাবি আছিলোঁ যে 16-17ত ভাল দিন আছে, তেতিয়া আমাৰ বেবীটো হৈ গ'লে ভাল হ'ব বুলি ভাবি আছিলোঁ মই। বিষ চিকো অহা নাই, ডাইৰেক্ট চিজাৰিঙে কৰি ল'ম বুলি ভাবি আছিলোঁ মই। তাৰপিছত সেই সোমবাৰ আছিলে 16 তাৰিখটো, আৰু তেতিয়া বুদ্ধ পূৰ্ণিমা দিন আছিলে, আৰু মঙলবাৰ 17 মে'টো শংকৰদেৱ তিথি আছিলে চাগে, মই পাহৰি থাকিলোঁ, ভালকৈ মনত নাই, কিন্তু ভাল দিন আছিলে সোমবাৰ আৰু মঙলবাৰটো, 16 আৰু 17 ছেপ্টেম্বৰ। আৰু 18ও ডেট দিছিলে। মই ভাবিছিলোঁ ইমান বিষ কেনেকৈ আহি আছে, তেতিয়া হৈ গ'লেও ভাল হ'ব, ভাল দিনত হ'লে এনেকৈ ভাবি আছিলোঁ। তাৰপিছত 16 দিনা বুদ্ধ পূৰ্ণিমা ডে আছিলে, আৰু সোমবাৰ আছিলে। আমাৰ মানুহজন সদায় সোমবাৰ হ'লে, সদায় নহয় কেতিয়াবা সোমবাৰ হ'লে যায় শিৱ মন্দিৰ, আমাৰ ঘৰৰ ওচৰতে আছে শিৱ মন্দিৰ, বহুত ভাল মন্দিৰ হয়। তাতে গ'ল, ধূপ চুপ জ্বলাই আহিলেগৈ। তাৰপিছত মন্দিৰ গৈ আহিলে ঘৰ, আহি ভাত পানী খাই আকৌ ওচৰতে মিটিং এটা আছিলে স্কুল নাছিলে, তেতিয়া মিটিঙতে গৈছিলে। তাৰপিছত মোৰ বিষ 5 দিন পাতো হৈয়ে আছে, মই গম পাইছোঁ, আৰু বিষাই আছিলে আমাৰ দিনটো যেতিয়া আমাৰ এই দুনীয়াত আহিব সেই দিনৰ কথা কৈছোঁ এতিয়া, মোৰ চিজাৰিং ডেলিভাৰী ষ্টৰিটো 16 মে'ত। তাৰপিছত মানুহজন গ'ল, মানুহজন নাই ঘৰত, মই আছিলোঁ, মা আছিলে আৰু পাপা আছিলে। তাৰপিছত মোৰ বিষাই আছে, মই শুই আছিলোঁ, ৰেষ্ট কৰি আছিলোঁ, কঁকালটো অকণ বিষাই আছে। তাৰপিছত সেই অসুবিধা হ'ব নিচিনাও পেটটো অকণ বিষাই, মই ভয় কৰোঁ কেলৈ এনেকৈ বিষ আহি আছে বুলি, এনেকুৱাতো বিষ আহিব নালাগিছিলে। কিন্তু মইতো নাজানো কেনেকুৱা বিষ হয়, নৰ্মেল ডেলিভাৰী আহিলে কেনেকুৱা বিষ হয় বুলি, মই সেইটো নাজানো। তাৰপিছত কিবা ব্লিডিং হৈছে নিচিনা মই অকণ ফিল কৰিলোঁ, যেনিবা মেন্স হ'লে যেনেকৈ
মানে ব্লিডিং হয় তেনেকৈ মানে ফিল কৰিলোঁ পেটটো বিষাই আছিলে তেনেকৈ মই ভয় খালোঁ মানে তাৰপিছত মই গৈ পিনে চেক কৰিলোঁগৈ বাথৰুমত তাৰপিছত দেখিছোঁ অকণমান ব্লিডিং হৈছে জাষ্ট অকণমান কিয় ব্লিডিং হৈছে মই ভয় খাই গ'লোঁ ব্লিডিংটো হ'ব নালাগে বুলি তাৰপিছত মই ডাইৰেক্ট মানুহজনক কণ্টেক্ট কৰিলোঁ তাৰপিছত মানুহজনক ক'লোঁ যে মই এনেকুৱা ব্লিডিং হৈছে কি কৰিম এতিয়া কৈছে অলপ টাইম চাবাচোন তুমি নহ'লে ডক্টৰক কণ্টেক্ট কৰি চোৱা নাই ক'লে তাৰপৰা মই ছাৰক ফোন কৰিছোঁ মানে প্ৰণৱজ্যোতি ছাৰক ফোন কৰিছোঁ মই লগে তাৰপিছত ছাৰক ফোন কৰিছোঁ ছাৰে ৰিচিভ কৰা নাই ছাৰে মানে অতিত সোমাই আছিলে পিছতে মই গম পাইছোঁ আৰু মই ফোন কৰিছোঁ বহুতবাৰ ফোন কৰিছোঁ ছাৰে ৰিচিভ কৰা নাই তাৰপিছত মই ভাবিলোঁ মানে ষ্টেপটো এটা লগাই চাওঁ তেতিয়াহে মই গম পাম মানে ব্লিডিংটো বেছিকৈ হৈছে নাই বুলি তাৰপিছত মই ষ্টেপটো এটা লগাই চালোঁ তাৰপিছত এনেকৈ লগাই পিনে মই ছাৰক ফোন ট্ৰাই মাৰিয়ে আছোঁ মানে কিন্তু ছাৰে ৰিচিভ কৰা নাই অলপমান বিজি আছিলে তাৰপিছত ছাৰৰ সেই ছেক্ৰেটেৰীটো মানে ফাৰ্মাচী দাদাটো বহুত ভাল মানে মোক চিনিয়ে পায় মানে আমি গৈ চিনাকি হ'লোঁ আৰু তেনেকৈ বহুত ভাল মানে তেওঁৱে ৰিচিভ কৰিলে ৰিচিভ কৰি পেলাই কৈছে যে ছাৰ অতীত আছে কিবা ইমাৰ্জেঞ্চি আছিলে নেকি বুলি ক'লে মই কৈছোঁ ইমাৰ্জেঞ্চি আছিলে মোৰ ডেট দিছিলে মানে ডেট কেতিয়া দিছিলে এনেকৈ সুধিলে মই কৈছোঁ ডেট 18ত দিছিলে আৰু এনেকৈ মানে ইমাৰ্জেঞ্চি হৈছে ব্লিডিং হৈছে ছাৰ অকণমান কৈ দিবচোন এনেকৈ ক'লোঁ তো কৈছে কি যদি ইমাৰ্জেঞ্চি হৈছে আহি যাব ক'লে মানে তাৰপিছত আমি মইতো পেকিং আগতে কৰিলোঁ মই 8 মান্থতে মই পেকিং কৰি থৈছোঁ বেগ পূৰা মানে তেতিয়া মানে মই ভয়ত আছোঁ আৰু মানে কি হ'ব কি নাই মানে কেলৈ ব্লিডিং হৈছে বুলি মইতো নাজানো একো বৰ নৰ্মেল বুলি পিছতহে গম পাইছিলোঁ তাৰপিছত মই বেগ চেগ ৰেডি কৰিলোঁ পূৰা গাড়ী চাড়ী ওলাই আছে মানুহজন আহি পালে তাৰপিছত ক'লে ছাৰে ৰিচিভ কৰিলে নাই ক'লে মই কৈছোঁ নাই কৰা আকৌ এবাৰ ট্ৰাই কৰিছাচোন এনেকৈ ক'লে তাৰপিছত মই বেগ চেগ ৰেডি কৰি ছাৰক আকৌ ফোন কৰিছোঁ ছাৰে ৰিচিভ কৰিলে তেতিয়া তাৰপিছত ছাৰে ক'লে ব্লিডিং বেছিকৈ হৈছে নেকি বুলি ক'লে মই কৈছোঁ নাই ব্লিডিং নাই হোৱা স্পটকৈ ওলাইছে ছাৰে কৈছে কি তাৰপিছত ছাৰে ক'লে বেছিকৈ হ'লেতো বেয়া কিন্তু অকণমান হ'লে একো নহয় নাই ক'লে তাৰপিছত যদি বেছিকৈ হৈছে আহি যোৱা বুলি ক'লে তাৰপিছত আমি পূৰা ৰেডি মানে যাম বুলি ৰেডি তেতিয়া মায়েতো ৰুটি চুটি বনাই আছে আৰু মানে খাবলৈ মোৰ একোৱে খাবলৈ মন যোৱা নাছিলে মানে পূৰা ভয় মানে বুকুটো ধক ধক কৰি আছে মানে পূৰা ভয় কি হ'ব আজিৰ দিনটো মানে তাৰপিছত পূৰা ভয় লাগিছে মোৰ চকু পানী ওলাই গৈছে মানে মানুহজনক পানী দিছে খাবলৈ কিন্তু মই খোৱা নাই মানে পানী চানী একোৱে মই খোৱা নাই মানে ৰুটি চুটি একোৱে খোৱা নাই মানুহহঁতে তাৰপিছত মই একোৱে খোৱা নাই তাৰপিছত মানুহজন আৰু মানে চাহ তাহ খালে মাহঁতে তাৰপিছত মাহঁতে ক'লে মই যাব লাগিব নাই বুলি ক'লে আমি যেতিয়া যাবলৈ ওলাইছোঁ তো মায়ে ক'লে মই কৈছোঁ আমি গৈ লওঁ তাৰপিছত আপোনালোক আহিব এনেকৈ ক'লোঁ আৰু মই চিয়'ৰ নাছিলোঁ কি হ'ব কি নাই তাৰপিছত মায়ে ক'লে ঠিক আছে বুলি ক'লে তাৰপিছত মাও ভাবিলে পিছত যে হ'ব যাম আৰু আজি যি হ'ব বুলি ক'লে আৰু বাই চান্স হৈ যাব পাৰে ন সেইকাৰণে মাও পৰা বেগ চেগ ৰেডি কৰি মাও ওলালে তাৰপিছত মই ওলালোঁ তাৰপিছত মানুহজন ৰেডি হ'ল তাৰপিছত বৌহঁতে হেল্প কৰিলে মানে বেগ চেগ ভৰাই দিবলৈ গাড়ী ওলাই মানে আৰু তেতিয়া ইমানেই বৰষুণ মানে বহুত বৰষুণ দিছিলে মে' সময়ততো ৰেইনি ছিজনে হয় তো বহুত বৰষুণ দিছিলে তেতিয়া 16 মে'ত আৰু আমাৰ মানে মানুহজনৰ বা আমাৰ বৰপাপাৰ মানে ছোৱালী মানে মোৰ বা হ'ব আৰু মানে বাও গৈছিলে লগত বাকো ফোন কৰিলোঁ তাৰপিছত ভিনদেউ আহিলে তাৰপিছত ভিনদেউ অহা নাছিলে আমাৰ মানুহজনে গৈছিলে তেতিয়া তাৰপিছত আমি চবেই গ'লোঁ আৰু এনেকৈ মানে ব্লিডিং হোৱা দেখি আমি চবেই গ'লোঁ ছাৰো আহিবলৈ ক'লে তাৰপিছত ৰাস্তা বহুত বেয়া মানে আমাৰ ধেমাজি ঢকুৱাখানাৰ পৰা ধেমাজি মেডিকেল যাবলৈ তেনেকৈ গৈ আছোঁ তাৰপিছত আমি মেডিকেল পালোঁ মেডিকেল একচুৱেলি চেম্বাৰ প্ৰণৱজ্যোতি ছাৰৰ চেম্বাৰ আছে ধেমাজিত আৰু চেম্বাৰত সোমালোঁ তাৰপিছত ছাৰে চেক কৰিলে তেতিয়া মানে ফিংগাৰ সোমাই চাই মানে কিমান চেণ্টিমিটাৰ খুলিলে কিমান নৰ্মেল হ'বলৈ তো ছাৰে ক'লে তাৰপিছত ছাৰে চেক কৰিলে তাৰপিছত তুমি কি ভাবিছা মানে চিজাৰিং কৰিবা নে নৰ্মেল কৰিবা কৈছে তেতিয়া লাষ্ট আল্ট্ৰাচাউণ্ড কৰিছে মানে আকৌ এবাৰ আল্ট্ৰাচাউণ্ড কৰি চাইছিলে ছাৰে তেতিয়া তোমাৰতো পূৰা নৰ্মেল পজিশ্যন হৈ আছে তুমি নৰ্মেল যত্ন কৰিব কৈছিলোঁ নৰ্মেল কৰিবা নে চিজাৰিং কৰিবা এনেকৈ সুধিলে মোক মানে তাৰপিছত মইতো বহুতেই কনফিউজতে থাকোঁ অকণ মই মানে কাৰেক্ট এনচাৰ দিবই নোৱাৰোঁ মানে মই অকণ কনফিউজতে আছোঁ মানে কি কৰিম মানে নৰ্মেল কৰিম নে চিজাৰিং কৰিম কাৰণ নৰ্মেলত মানে বহুত ভয় লাগে মানে মই বিষ সহ্য কৰিব নোৱাৰিম বুলি ভাবোঁ মানে নিজক চিজাৰিঙতো ভয় লাগে যে মই আজিলৈকে লাইফত মানে মই অপাৰেশ্যনে কৰি পোৱা নাই
একো অপাৰেশ্যনে কৰা নাই মই, সেইকাৰণে মানে ভয় দুটাতে ভয় মানে। তাৰপিছত ছাৰে সুধিলে, তাৰ মই ভয় লাগে ছাৰ নৰ্মেল কৰিবলৈ এনেকৈ ক'লোঁ মই। তাৰপিছত চিজাৰিং কাৰণে ভয় নালাগে নেকি ক'লে ছাৰে মানে। ছাৰ বহুত মানে ধেমালি কৰে মানে, বহুত ভাল ছাৰ জানো, কমফৰ্টেবল ফিল কৰিবলৈ সুধিলে মোক, মই কৈছোঁ। তাৰপিছত ছাৰো মানে পেটটো অকণমান চুই চালে, মোক দেখিয়ে গম পালে মানে তাই নোৱাৰিব নৰ্মেল মানে, মই ইমানে ভয় কৰি আছোঁ মানে। তাৰপিছত পানীও অকণমান কম হৈ আছিলে মানে মোৰ গৰ্ভত মানে পানী অকণমান কম হৈছিলে। তো নৰ্মেলৰ কাৰণেতো পানী লাগেই, পানী ভালকৈ কিবা হ'লেহে নৰ্মেল ইজি হয় মানে, ডেলিভাৰী নহ'লে বহুত কষ্ট হয়। তাৰপিছত ছাৰে ক'লে ঠিক আছে তুমি চিজাৰিং কৰিব লাগিব, তোমাৰ পানী অকণ কম হৈ আছে ক'লে। তাৰপিছত মই হ'ব বুলি ক'লোঁ। মানুহজনেও ক'লে মানে পাৰিবা নাই মানে নৰ্মেল কৰিবলৈ, লাষ্ট সুধিছে এবাৰ মানে। তাৰপিছত নৰ্মেল কৰিবলৈ ছাৰে কৈছে মানে নৰ্মেল কৰিব হ'লেতো বহুত টাইম ৰখিব লাগিব, বিষ সহ্য কৰিব পাৰিবা নাই ক'লে। মই কৈছোঁ ছাৰ নোৱাৰোঁ, চিজাৰিঙে কৰি ল'ম বুলি ক'লোঁ মই। তাৰপিছত আমি চবে প্ৰণজ্যোতি বৰা সেই নাৰ্ছিং হোমত গ'লোঁ, ছাৰৰ চেম্বাৰৰ ওচৰতে আছে মানে ধেমাজিত, তাত আমি এডমিট হ'লোঁ। আৰু মই মেডিকেল যোৱালৈকে মই ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ আগত ডেলিভাৰী ব্লগো শ্বেয়াৰ কৰিছোঁ, সেইটো চোৱা নাই যদি লিংকটো মই তলত দি দিম। আৰু মই ব্লগ বনাই আছোঁ কাৰণ মোৰ ইমান বিষুৱাই নাই মানে, একো বিষ চিষ আহে নাই তেনেকৈ মানে, যেনেকৈ নৰ্মেল ডেলিভাৰী মানে নহ'লে যেতিয়া মানে বিষ আহে মানে, যেতিয়া ডেলিভাৰী হ'বলৈ হয় তেতিয়া যেনেকৈ বিষ আহে মানে, মোৰ তেনেকৈ একো বিষ আহাই নাই মানে। মোৰ একচুৱেলি ডেথ হোৱা নাছিলে মানে, মোৰ বিষ চিষ আহা ডেথ হোৱা নাছিলে, কিন্তু কঁকাল বহুত বিষাই আছিলে। আৰু সেই ব্লিডিং হোৱাৰ কাৰণে মই গ'লোঁ। আৰু তাৰপিছত আমি এডমিট হ'লোঁ। তাৰপিছত আমাৰ ঘৰটোক ফোন কৰি দিলোঁ মই মাক। তাৰপিছত মাও আহিব ওলালে আৰু তাৰপৰা আমাৰ সামতিটো ঘৰ হয়, মোৰ মা ঘৰ সামতি, যিসকলে নাজানে তেওঁক কৈ দিছোঁ। সামতিৰ পৰা সামতিটো বহুত দূৰ। আৰু আমি এডমিট হৈ পিনে মোক ভৰালে আৰু তাৰপিছত এনেকৈ আছোঁ। তাৰ মোৰ পানী পিয়াহ লাগিছিল মানে, বহুত পানী পিয়াহ লাগিছিলে, কিন্তু পানী খাবলৈও দিয়া নাছিলে, অপাৰেশ্যন কৰিলেতো পানী নিদিয়ে খাবলৈ। তাৰপিছত পানীও খোৱা নাই আৰু 7-8টা মানত মোক সোমাই দিছে আৰু মানে নাৰ্ছিং ৰুমত, মানে য'ত অপাৰেশ্যন হ'ব, অপাৰেশ্যন থিয়েটাৰত সোমাই দিছে মোক। বেড চেড জুকিলে চব মানে, লাষ্টত মই পানীও খাব নাপালোঁ, চব মানে অপাৰেশ্যন হ'ব বুলি। তাৰপিছত নাৰ্ছকেইটা লৈ গ'ল মোক। তাৰপিছত এডমিট কৰাই কাপোৰ চাপোৰ চেঞ্জ কৰি এডমিট কৰালে, আৰু তাতে এনেস্থেচিয়া দিছিলে মানে। এনেস্থেচিয়া দিয়া ডক্টৰজনো বেলেগ দিছে মানে, তেওঁ একো মানে গম পোৱাই নাই বিষ চিষ মানে, এনেস্থেচিয়া দি দিলে আৰু মোৰতো বুকু অকণমান ধপ ধপ হৈ আছিলে আৰু। তাৰপিছত ছাৰ আহিলে আৰু অপাৰেশ্যন কৰিবলৈ। তাৰপিছত ভৰিটো মানে এনেস্থেচিয়া দি দিয়ে আৰু আপোনাৰ একো গম নাপায় মানে, একো নিবিষায়, কিন্তু গম পাই থাকে যে আপোনাৰ পেট কাটি আছে মানে, অপাৰেশ্যন হৈ আছে বুলি, কিবা কিবি হৈ আছে বুলি গম পাব আপোনালোক, কিন্তু নিবিষায় মানে একো। তাৰপিছত মইতো অকল শুই আছোঁ আৰু এনেকৈ মোক পেলাই দিছোঁ মানে শুই আছে এনেকৈ। তাৰপিছত ছাৰ এটা তলত মানে এনেকৈ পৰ্দা এটা দি দিয়ে আৰু চকুটো বন্ধ কৰি দিয়ে মানে, মোৰ চকু বন্ধ কৰি দিছিলে। তাৰপিছত অক্সিজেন এনেকৈ এটা লগাই দিয়ে। তাৰপিছত মইতো ওচৰত ঘড়ী এটা আছিলে মানে, মই অকল ঘড়ীটোৱে চাই আছোঁ। তাৰপিছত ছাৰকেইটা অপাৰেশ্যন কৰিছিলে। তাৰপিছত মই অকণমান গম পোৱা নিচিনা লাগিলে। তাৰ মই কৈছোঁ ছাৰ মই গম পাইছোঁ যে বুলি ক'লোঁ। ছাৰে ঠিক আছে ভৰিটো দাঙি চোৱা বুলি ক'লে মোক। ভৰিটো দাঙিব কৈছোঁ, দাঙিব পৰা নাই মানে, মই এনেস্থেচিয়া দিয়া হ'ল মানে, মই একো গম নাপাম এতিয়া মানে বিষ চিষ। তাৰপিছত ছাৰকেইটা অপাৰেশ্যন কৰি আছে, আৰু মই তেতিয়া আকৌ মোৰ মানে অকণমান সেই শ্বাস ল'বলৈ প্ৰব্লেম হৈ আছিলে। তাৰপিছত ছাৰক ক'লোঁ, ছাৰ মোৰ শ্বাস ল'বলৈ প্ৰব্লেম হৈ আছিল। তাৰপিছত ছাৰে ভয় খালে, এই পেচেণ্টছক চোৱাচোন কিবা হৈছে বুলি ক'লে। তাৰপিছত একো নাই, নৰ্মেল কৰা, তুমি নৰ্মেলকৈ থাকা, ভয় নকৰিবা বুলি ক'লে। একচুৱেলি মোৰ ভয়ৰ পৰা মানে এনেকৈ হৈ আছিলে। তাৰপিছত কিন্তু ডিঙিও অকণমান বিষাইছিলে মানে তেতিয়া। তাৰ ছাৰকেইটাতো বহুত মানে আৰু বহুত লগত থাকে ন, নাৰ্ছকেইটা থাকে, নাৰ্ছকেইটা চাই আছে মোক মানে, একো হোৱা নাই বুলি ক'লে আৰু মানে। ঠিক আছে, তেনেকৈ কৰি 15 মিনিট হৈ গ'ল আৰু বেবী ওলালে। মই 7টাত সোমাইছোঁ, 7টাত অপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিছে, আৰু সময় চাইছোঁ 7:15 মানত মোৰ বেবী ওলাই আহিলেই মানে, সিমানত বেবী ওলাই আহিলেই। তাৰপিছত ছাৰকেইটা মানে বেবী ওলাই লৈ গ'ল বেবীক গা চা ধুৱাবলৈ। তাৰপিছত নাৰ্ছকেইজন আহিছে মানে, কথা পাতি আছে মানে, সেইগৰাকী সেইটো হ'ল, সেইগৰাকী সেইটো। মই সুধিছোঁ মানে মোৰ কি হ'ল, তো ল'ৰা হ'ল বুলি ক'লে আপুনি। তাৰপিছত মই পূৰা খুচ মানে বেবী ওলাই আহিলে বুলি, ল'ৰা হওক ছোৱালী সেইটো ভবা নাই মানে, হ'ল বুলি ভাবিলোঁ আৰু। তাৰপিছত মোক 7টা চিলনি মাৰিছে মানে, তাৰপৰা 7:30 মানে মোক ওলাই দিছে, মানে আধা ঘণ্টাৰ পিছত ওলাই দিছে মানে, আধা ঘণ্টাৰ পিছত মোক ওলাই দিছে বাহিৰত। তাৰপিছত মই চাইছোঁ, তাৰপিছত মোক বিচনাত মানে আমাৰ ৰুম যোনটো বুক কৰিছিলোঁ তাত মোক বহাই দিলে। তাৰপিছত ল'ৰাটোক লৈ আছে বাহিৰতে, মই ল'ৰাটোক দেখিলোঁ। তাৰপিছত সেই দিনটো মানে চবতকৈ বেষ্ট ফিলিং আৰু মানে, ইমান
কষ্ট কৰি মানে 9 months ইমান ৰৈ পিনে মানে ফাইনেলি মই ফেচটো চাব পালোঁ মোৰ বেবীৰ মানে কেনেকুৱা দেখিবলৈ, কাৰ নিচিনা, মোৰ নিচিনা নে পাপা নিচিনা নে মানে কাৰ নিচিনা বুলি আহিলে আৰু মানে এদিনটো বহুত আপোনাক ফিলিংছটো ক'ব নোৱাৰে মানে এদিনটো কিমান ভাল লাগে বুলি। যিসকলে নতুন মাক হ'বলৈ গৈ আছে তেওঁলোকতো জানিব সেই ফিলিংছটো, আৰু বহুত মানে ভাল লাগিলে আৰু তেনেকৈ আৰু যে মই মাক হ'লোঁ আজিৰ পৰা মোৰ ৰেচপনচিবিলিটি এটা আহিলে আৰু মোৰ জীয়াই থকা মানে এটা হেপিনেছ এটা আহিলে মানে তেনেকৈ আৰু। তো এইটোৱে আছিলে মোৰ চিজাৰিং ষ্টৰি। তেনেকৈ হ'ল আৰু তাৰপিছত 3 দিনৰ পিছতে ডিছচাৰ্জ দিয়ে আৰু তাৰপিছত আমাৰ ঘৰৰ পৰা মাও আহি পালে। আমাৰ মাহঁতে 8-9 মানে বাজিলে, কাৰণ তাৰ পৰাতো বহুত দূৰ লাগে, 3 ঘণ্টা মানে লাগে। ৰাতি হ'লেও মায়ে আহি পেলাই, আৰু তেতিয়া মাহঁতৰ ভেলু বুজি পাইছোঁ যে মাক মানে কিমান কষ্ট হয়। আমি মাহঁতক খং উঠিলে মানে বেয়াকৈও কৈ দিওঁ কেতিয়াবা, তো সেইবাবে মানে দুখ লাগে। তেতিয়াহে মানে বুজিছোঁ মানে তেতিয়া মাক হ'লে মানে কেনেকুৱা লাগে বুলি তেতিয়াহে বুজিছোঁ। তাৰপিছত এনেকৈ আৰু মোৰ চিজাৰিং ষ্টৰিটো। আৰু মোৰ ভুলটো সেইটোৱে আছিলে যে মই নৰ্মেল ডেলিভাৰীৰ কাৰণে চেষ্টা নকৰিলোঁ নিজে, কাৰণ মোৰতো পজিশ্যন পুৰা নৰ্মেলতে আছিলে আৰু মোৰ নিজৰ ওপৰতে ডিচিজন আছিলে মই কি কৰিম, চিজাৰিং কৰিম নে নৰ্মেল কৰিম। চ' আপোনালোক ভয় নাখাব, যদি নৰ্মেল আপোনাক যদি বিষ যদি সহ্য কৰিব পাৰে দেন নৰ্মেল কৰাব, আৰু যদি আপোনালোকৰ ইচ্ছা মানে কি কৰক বেছি ভাল পায় মানে। আৰু মোৰ মতে দুটাই ভাল, চিজাৰিঙো ভাল, নৰ্মেলো ভাল। নৰ্মেলে কৰিলে যে অকল তেওঁ মানে ভাল মাক, মানে তেওঁ যে অকল মানে কি ক'ম আৰু ষ্ট্ৰং ওমেন বুলি সেনেকৈ নহয়, চিজাৰিঙতো বহুত কষ্ট হয়। আৰু একচুৱেলি নৰ্মেলতকৈ চিজাৰিঙতে বেছি কষ্ট হয়। চ' জাজ নকৰিব কেতিয়াও, নৰ্মেল কৰিলেও আৰু চিজাৰিং কৰিলেও সেই মহিলাক কেতিয়াও জাজ নকৰিব, ছাপৰ্টহে কৰিব। কাৰণ তেওঁ নৰ্মেল কৰিলেও তেওঁ এজনী মাক হ'ল, আৰু মই চিজাৰিং কৰিলেও ময়ো মা হ'লোঁ। চ' সেইটোৱে আছিলে মোৰ আজি চিজাৰিং ষ্টৰি। কেনেবাকৈ ভুল চুলো কৰি দিব পাৰোঁ, কাৰণ মোৰ আছামিজটো ইমান ভাল নহয়। আৰু যদি মোৰ ভিডিঅ' চাই কিবা এটা সহায় পালে দেন ক'ব মোক, আৰু যদি কিবা এটা কনফিউজ হৈ আছে দেন প্লিজ কমেণ্ট কৰি মোক জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব, আৰু যদি ভাল পায় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।